নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ঋতুৰাজ গগৈলৈ। আজি এই পোৱালিবিলাকৰ দ্বিতীয় দিন। এই দ্বিতীয় দিনত আমি ফাৰ্মত কি কাম কৰিম এই সকলো কথা আজি এই ভিডিঅ'ত আলোচনা কৰিম। সেইবাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আমি আশা কৰিছোঁ। বৰ্তমান সময়ত যিসকলে ব্ৰইলাৰ ফাৰ্মৰ লগত জড়িত বা নতুনকৈ আৰম্ভ কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এইটো ভিডিঅ'। আহক আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি এই পোৱালিবিলাকৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিন আমি এনেকৈ পুৱা 6 বজাত আমি ফাৰ্মত কাম কৰিবলৈ আৰম্ভ কৰোঁ। পোনপ্ৰথমে এনেকৈ লেতেৰা বাতৰি কাকতসমূহ আমি আঁতৰাই চফা বাতৰি কাকত দি তেওঁলোকক পৰিষ্কাৰ কৰোঁ। তাৰ পাছতে আমি পোৱালিবিলাকক, এইটো আপোনালোকে দেখিছে ভেনডক্স এন 50 গ্ৰাম থাকে। এইটো এটা এণ্টিবায়'টিক হয়। ইয়াৰ দামটো হ'ল 185। এইটো 50 গ্ৰামটো 3 দিন খুৱাব লাগে। 3 দিন ভাগ কৰি পানীত মিহলাই কুকুৰাবিলাকক খুৱাব লাগে। এইটো এণ্টিবায়'টিক হয়। এইটো খোৱালে ভৱিষ্যতে কুকুৰাখিনিৰ গাত বেমাৰ আজাৰ নহয়। খুব এটা ভাল দৰৱ। বন্ধুসকল, এইবিলাক হ'ল পানী পাত্ৰৰ ঢাকনি আৰু এই ঢাকনিবিলাকতে আমি দ্বিতীয় দিনৰ পৰা দানা দি পোৱালিবিলাকক দানা খাবলৈ দিওঁ। কথাটো এনেকুৱা যে যিবিলাক দানা পাত্ৰ থাকে দানা পাত্ৰবিলাক বহুত ওখ ওখ হয় আৰু ওখ হোৱাৰ ফলত যদি আমি প্ৰথম দিনৰ পৰা দানা পাত্ৰত দানা দিবলৈ চেষ্টা কৰোঁ তেতিয়া পোৱালিবিলাকে কিছুমান পোৱালি দানা খাব নোৱাৰে। তাৰ ফলত পোৱালিবিলাক দুৰ্বল হয় আৰু সেইবাবে এনেকৈ আমি পানীৰ যিবিলাক ঢাকনি থাকে ঢাকনিবিলাকত এনেকৈ দানাটো দি পোৱালিবিলাকক খাবলৈ দিওঁ যাতে পোৱালিবিলাক দুৰ্বল নহয়, সকলো পোৱালিয়ে ভালদৰে খাব পাৰে। বন্ধুসকল, এনেকৈ আপোনালোকে ঢাকনিটো দানাটো দিব পাৰে। ত' এইটো এটা আপোনালোকে কৰি চাব পাৰে। তাৰ পাছতে বন্ধুসকল, এনেকৈ আমি পানীটো যিটো পানী আমি দিছিলোঁ সেই পানীটো আমি এনেকৈ ধুনীয়াকৈ দিলোঁ। পৰিষ্কাৰ পানী দিব যাতে কুকুৰাখিনিৰ গাত একো বেমাৰ নালাগে। পৰিষ্কাৰ যদি পানী দিয়ে তেতিয়াহ'লে একো প্ৰব্লেমেই নাই। তো এনেকৈ দানা দিব। কিন্তু এটা কাম আপোনালোকে খুব কৰিব লাগিব 3 দিন। এই পোৱালিবিলাক যেনেকৈ মানে গোট খাই থাকে এই গোটবিলাক ভাঙি ভাঙি থাকিব লাগিব আৰু আপোনালোকে যিমান এই গোটবিলাক ভাঙি থাকিব সিমানেই কুকুৰাবিলাক ভাল হৈ থাকিব। মানে কিছুমান ফাৰ্মত আপোনালোকে হয়তো দেখে যে লেঙুৰা বা তেনেকুৱা থাকে, লেঙুৰা খুব বেছি থাকে আৰু লেঙুৰা হোৱাৰ মূল কাৰণটোৱে হ'ল এইবিলাক থোপ। এই থোপবিলাক যিমানেই থোপ খাই থাকিব সিমানেই লেঙুৰা কুকুৰা ওলাই থাকিব। সেইবাবে থোপবিলাক ভাঙি থাকিব লাগিব। দিনত হওক ৰাতি হওক আমি এই থোপবিলাক ভাঙি থাকিব লাগিব আৰু ভাঙি থাকিলেহে কুকুৰাবিলাক ভাল হৈ থাকিব।